নীলবাগান সদৌ তানজিম মাদাৰিছ কৌমিয়া মাদ্ৰাছাৰ সন্দৰ্ভত বৰ্ধিত কাৰ্যকৰী সভা। সভাত উপস্থিত থাকে মৌলানা বদৰুদ্দিন আজমলৰ লগতে উপস্থিত থাকে আমিনুল ইছলাম, জনীয়া সমষ্টিৰ বিধায়ক ডক্টৰ ৰফিকুল ইছলাম। ৰাজ্যত বহু মাদ্ৰাছাত একাংশ দুষ্কৃতিকাৰীয়ে বিভিন্ন বেশেৰে থাকি জেহাদৰ বিষবাষ্প বিয়পোৱাৰ অভিযোগত চৰকাৰে কেইবাখনো মাদ্ৰাছা ভাঙি পেলাইছে আৰু ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পাছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে বহুকেইটা ইছলামিক সংগঠনৰ মুৰব্বীৰ লগত এক আলোচনাত মিলিত হৈছিল। আলোচনাৰ অন্তত ভৱিষ্যতে যাতে মাদ্ৰাছাসমূহত এনেধৰণৰ কাৰ্যকলাপ সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নীতিৰ নিৰ্দেশনাও দিয়া হৈছিল। সেই উদ্দেশ্যেৰে কালি হোজাই জিলাৰ নীলবাগানত সদৌ তানজিমে মাদ্ৰাছা কৌমিয়াৰ কাৰ্যালয়ত তানজিম বোৰ্ডৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়। AIDF প্ৰধান বদৰুদ্দিন আজমলৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই সভাখনত বিধায়ক ৰফিকুল ইছলাম, বিধায়ক আমিনুল ইছলাম, মাদ্ৰাছা বোৰ্ডৰ বিষয়ববীয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ আলিম উলেমাসকল উপস্থিত থাকে। সমগ্ৰ দিনজোৰা কাৰ্যসূচীৰ অন্তত সংবাদ মাধ্যমৰ আগত আজমলে কয় যে কিছুদিন পূৰ্বে আৰক্ষীৰ সঞ্চালক প্ৰধানৰ লগত হৈ যোৱা বৈঠকত যিবোৰ নীতি নিয়ম বান্ধি দিয়া হৈছিল সেইবোৰ যাতে আখৰে আখৰে পালন কৰিব পাৰি, সেই উদ্দেশ্যেৰে এই সভাখন অনুষ্ঠিত কৰা হৈছে। বিষয়টো আমাৰ পিছত আহিব। আগেতো এইটো আমাৰ এক্সিকিউটিভ কমিটিৰ মিটিং আছিল মাদ্ৰাছা বোৰ্ডত তানজিমুল মাদাৰিছৰ, যিটো জমিয়তুল উলামা আৰু দাৰুল উলুম দেওবন্দৰ চলে, সেইটোৰ আমাৰ আছিল। আৰু সেইটোত গুৰুত্বপূৰ্ণ কেতিয়াবা বিষয় যে আপোনালোকে জানে 10-12 দিন আগে আমাৰ নদৱাতুল আলিম, নদৱাতুল তামিৰ, আমাৰ জমিয়তুল উলামা আর এল হাদিস আর জামাত ইসলামী আৰু বিভিন্ন সংগঠনৰ কিছু মুৰব্বীসকলে গৈ ডিজিপিৰ লগে ভেট কৰিছে। আর এই ভেটটো আমাৰ বহুত হিচাপে আমি মাদারিস আলা তাম তনজিল মাদারিস সব মানুহ বহুত আমি উই আর ভেরি মাচ স্যাটিসফাইড। আর সেইটোৰ কাৰণে আজি এই মিটিংটো আনিছোঁ যে সেইটা যে যিমান 10-12টা ধাৰা আমি বনাইছোঁ, এজেণ্ডা আমি লৈছোঁ, এইটোৰ ওপৰত কি হিচাপে কাম কৰিব লাগে, মাদ্ৰাছাবিলাকক আমি কি হিচাপে বাধ্য কৰিব লাগে বুলি আপোনালোকে এই কথাবোৰ পালন কৰি চলিব লাগিব। আৰু এইটো চবেই ৰাজি হৈছে। আমি যেনেকুৱা পাৰোঁ যিমান জলদি পাৰোঁ সব বস্তুৰ ওপৰত এটা আমি নিৰন্তৰ কৰিম আৰু এইটোৰ ওপৰত আমি আমল কৰিম। এইটো এটা শুভ লক্ষণ আমাৰ কাৰণে যে কমচে কম 1000 মাদ্ৰাছা এইটো বোৰ্ডৰ ভিতৰত আছে। যদি এইটো লাইনত আহি যায় চৰকাৰে বেছি চিন্তা কৰিব নালাগিব, আমাৰ মাদ্ৰাছাবিলাকে নিজৰ কাম নিজে কৰিব। বৰ্ধিত কাৰ্যকৰী সমিতিখনৰ মূল উদ্দেশ্য হৈছে যে বোৰ্ডৰ বাহিৰৰ যিখিনি মাদ্ৰাছা আছে সেই মাদ্ৰাছাখিনিৰ চৰকাৰে বিচাৰিছে তেওঁলোকৰ হাতত কোনো তথ্য পাতি নাই, গতিকে এই মাদ্ৰাছাখিনি ছাৰ্ভে কৰি এটা তথ্য আমাৰ বোৰ্ডৰ ফালৰ পৰা তেওঁলোকক দিব লাগে। আৰু দ্বিতীয় কথাটো, সেইদিনাখন আৰক্ষী সঞ্চালক প্ৰধানৰ লগত আমাৰ যিখন বৈঠক হৈছে, মিটিং হৈছে, সেই বৈঠকত মোক কৈছিল যে ব্যক্তিগতভাৱে কিছুমান মানুহে কিছু মাদ্ৰাছা বনাই লৈ এনেই চান্দা কৰি ফুৰে, গতিকে অভিভাৱকহীন সেই মাদ্ৰাছাবোৰ চৰকাৰে চলিব নিদিয়ে। মাদ্ৰাছা হ'লে কোনোবা নহয় কোনোবা এখন বোৰ্ডৰ লগত সংযুক্ত হৈ থাকিব লাগিব। জমিয়তে উলামা হিন্দৰ তত্বাৱধানত দাৰুল উলুম দেওবন্দৰ আদৰ্শ যিবিলাক মাদ্ৰাছা পৰিচালিত, সেই মাদ্ৰাছাবোৰ ইতিমধ্যে তনজিম বোৰ্ডৰ লগত অন্তৰ্ভুক্ত হৈছে। তনজিম বোৰ্ডৰ কিছু চৰ্ত তেওঁলোকে পূৰা কৰিব নোৱাৰাৰ কাৰণে কিছু মাদ্ৰাছা এতিয়ালৈকে বাহিৰত আছে, আৰু কিছু মাদ্ৰাছা আছে যিসকলে এতিয়ালৈকে আবেদনেই কৰা নাই বোৰ্ডৰ অন্তৰ্ভুক্ত হ'বলৈ। এতিয়া আমি এখন ফৰ্ম বনাইছোঁ, ছাৰ্ভে ফৰ্ম এখন বনাইছোঁ। সেই ফৰ্মত কিছুমান কণ্ডিশ্যন দিয়া আছে। সেই কণ্ডিশ্যনবোৰ আজি বৰ্ধিত কাৰ্যকৰী সমিতিয়ে অনুমোদন দিছে, আৰু সেই অনুমোদিত পৰ্যবেক্ষণ ফৰ্মখনৰ ভিত্তিত গোটেই অসমৰ এই মতাদৰ্শৰ মাদ্ৰাছাবোৰৰ এটা পৰ্যবেক্ষণ হ'ব, ছাৰ্ভে হ'ব।